হাউলী আৰক্ষীৰ বৃহৎ সফলতা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হিৰ'ইনসহ আটক সৰবৰাহকাৰী ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হাউলীৰ মৈৰামাৰাৰ তৈয়বুদ্দিন আলীৰ পুত্ৰ ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত মৈৰামৰাত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান। আৰক্ষীৰ অভিযানকালত দুটা চাবোনৰ বাকচত থকা 19.45 গ্ৰাম সন্দেহযুক্ত হিৰ'ইন জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ উপৰি ধৃতৰ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন আৰু নগদ 22,500 টকা জব্দ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী ইব্ৰাহিম আলীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলিও ইতিমধ্যে জানিব পৰা গৈছে। ক'ৰ পৰা আনিছিলি? কোনে আনিছিল? নাজানো, বেলেগে দিছিল মোক, মানে 2,000 টকা দিব বুলি কৈছিল। মইতো তাক চিনি নাপাওঁ। ক'ত পাইছে? তোমাৰ হাতত পাইছে? মোৰ পাইছে। হা? অঁ, হাতত পাইছে? কি নাম তোমাৰ? ইব্ৰাহিম আলী। ক'ত ঘৰ? মৈৰামাৰা। দেউতাৰ নাম কি? তৈয়বুদ্দিন। হা? তৈয়বুদ্দিন।